কল্যাণদা আমি ভাড়াৰ কথাটো পাতিব লাগিছিল নহয় ভাড়া এনে 5,000 5,000 লোৱাৰ কাৰণ আছে কি কাৰণ এয়া সিংগল ডিলাক্স বেডৰুম ৰাতিপুৱা পোহৰ কোমল ৰ'দ পিছবেলা পশ্চিমৰ শীতল বা 2,000 টকা এয়া সুন্দৰ ৰ'দ পৰা বাৰান্দা মোৰ ক'লা চুলিত ৰাতিপুৱা ৰঙা ৰ'দ পৰে 500 টকা ভাত খাই হাত ধুবলো আৰু এই যে ছোৱালীবোৰে গাখীৰৰ সৰ দৈ বেচন হালধি কল আদি লেপি চকুত দুচকল তিয় হৈ কিছু সময় পৰি থাকে সেইবোৰ ধুওঁতে ভৰিত চিটিকনি নপৰিবলৈ এয়া ফেচিন ফেচিলিটি কি বেচিন ফেচিলিটি 500 আহক এতিয়া দেখোন এই বাঁহডাল শকত কৰি দি আছে তাকেই গ্ৰীষ্মকালত ধাৰাসাৰ বৃষ্টিৰ প্লাৱন আনিবলৈ চাৱাৰ ফেচিলিটি 1,000 টকা অলপ কম হোৱা নাই নে এটেচ নহয় যে